হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। মই ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। দাদা এজনে ফোন কৰিলে, সেইটো কাৰণে দাদাজনে ক'লে যে এটা মিউজিক এটা অডিঅ' গান এটাৰ ৰেকৰ্ডিং চলি আছে, সেইটো কাৰণে তেওঁলোকে নতুনকৈ ৰিলিজ দিবলৈ ওলাইছে গানটো, সেইটো কাৰণে তেওঁ মাতিছিলে মোক, সেইটো কাৰণে ভাবিলোঁ এবাৰ গৈ আহোঁ। তেন্তে চাওঁ আহক, আৰু সেই গানটোৰ ছিংগাৰগৰাকীৰ নাম মই জনাই আছোঁ, আৰু তেখেতৰ নাম হৈছে মিউজিক ভিডিঅ' জেমি গগৈ বুলি কয়। আৰু ভিতৰলৈ গৈ আমি চাম কোন কোন আছে কোন কোন নাই, হয় নহয়? বলক সোমাওঁ। আছেনে কোনোবা? বা ৰাইজ ঢেৰ দেখোন ন? বাপৰে, ৰাইজ বহুত বহুত দেখোন। বঢ়িয়া, আহক আপোনালোক মোৰ লগত। আমি প্ৰথম ইয়াতে বহি লওঁ ন? বৰ ধুনীয়া গ্ৰাফিক্স ডিজাইন। কি বুলি আছে? ষ্ট্ৰাম। ভাল লাগিছে দেই ডিজাইনটো, বঢ়িয়া। জিদা কি খবৰ? ভালে আছো। গান চলি আছে, লগ পালো আজি। গান চলি আছে, ৰেকৰ্ডিং চলি আছে। একচুৱেলি অলৰেডি গানটো প্ৰায় হ'লেই, মিউজিকৰ কামখিনি কৰি আছে। এতিয়া অলপমান সিফালে গান দুটামান শব্দ ঠিক কৰি আছে, গায়িকা আছে ভিতৰত। আচ্ছা, কি খবৰ? বঢ়িয়া দিয়ক, লগ পাই আছো। আপুনি ভিতৰতে থাকক, ওলাই নাহিব, ওলাই আহিবলৈ নিদিব চাগে। সুন্দৰ লাগিলে। এয়া আমাৰ লগত দাদা আছে। দাদা, গানটো আপুনি কি কৰিছে গানটোৰ? মই মিউজিক কমপ্লিট মিউজিক মই কৰিছোঁ। কম্পজিশ্যনো মোটামুটি জিত আৰু মই মিলিয়ে কৰিছোঁ। বঢ়িয়া। আপোনালোকৰ দাঁতকেইটা ধুনীয়া জিলিকি আছে। মই কিন্তু তামোল এখন পকতিয়াই আহিলোঁ দেই, বেয়া নাপাব। আপোনাৰ দাদা নামটো? মোৰ ভাস্কৰ মিতি। আচ্ছা, লগত আছে বৰ্তমান জিতুত দা। জিতুত দা, আপুনি গানটোৰ? মই গানটোৰ লগত মানে জন্মদাতা হৈ আছো এতিয়া। আচ্ছা, গানটোৰ জন্মদাতা। মেইন মানুহজন হৈছে মিউজিক। আচ্ছা, মিউজিকৰ মানুহজন। মই এনে গানটো অলপমান লিৰিক্সটো দুটামান লাইন লিখিছো, তাৰপিছত জেমিয়ে নিজে দুটামান লাইন লিখিছে, তাৰপিছত ভাস্কৰে তাত সুৰত মানে অলপ ভাবিছো, ভাবাখিনিক মানে সি ৰূপটো ভালকে বনাই দিছে, আৰু এনেকুৱা এনেকুৱা কৰিলে ভাল হ'ব, সেইখিনি কৰি দিছে। ফাইনেলি মানে ইয়াৰ পৰা হ'ব আৰু কৰি আছে গানখিনি, গানটোৰ কামটো, আৰু ফাইনেলি কি হয় ভালে লাগি আছে এতিয়ালৈকে। আচ্ছা, বঢ়িয়া দাদা, ঠিকেই লাগিলে। আমাৰ ওচৰত আৰু কেইজনমান ব্যক্তি আছে। এয়া দাদা, এয়া অঞ্জন হাজৰিকা, মোৰ ফালৰ পৰা বিখ্যাত ছিংগাৰ বুলি কৈছো মই। ৰিচেণ্টলি এটা গান মানে 1 মিলিয়ন পাৰ হৈছে ইউটিউবত, বেছি দিন হোৱাই নাই মানে, ৰিলিজ দিয়াৰ আজি বেছি দিন হোৱা নাই। ৰঙা পানী নেখা বুলি গানটো অডিয়েন্সে চালে ভাল লাগিব। মানে ৰঙা পানী নেখা, ৰঙা পানী নেখা মানে ইউটিউবত ভিউজ খিনি চাই গম পোৱা যায়, মানে কমেন্ট খিনি চাই গম পোৱা যায়। বঢ়িয়া, ৰাইজেতো এনেকুৱা গান ভালেই পাব ন, হয় নাই? দাদা, কেনেকুৱা লাগিলে আজি তেন্তে আহিলে ইয়ালৈ? বহুত বহুত ধন্যবাদ। তেন্তে আপোনালৈ শুভেচ্ছা জনালোঁ, খুব সুন্দৰ গান এটা কৰিলে আপুনি। তাকে আচ্ছা 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 আচ্ছা, গীতিকাৰো হয়, সুৰকাৰো হয়। মই আচ্ছা আচ্ছা, ঠিকে আছে। আচ্ছা, আমি গীতিকাৰ গৰাকীৰ ওচৰলৈ যাম বাৰু। তেখেতলোক বৰ্তমান ব্যস্ত হৈ আছে ষ্টুডিঅ'ৰ ভিতৰত। মই আমাৰ মাজত এজন আছে, সেয়া আমাৰ গিটাৰিষ্ট জান্তি। বঢ়িয়া, জান্তি দা বেছ গিটাৰৰ কামখিনি কৰিছে গানটো। তেওঁৰ লগতো অলপমান কথা পাতি দিয়ে। আচ্ছা, বঢ়িয়া দাদা, কামখিনি মই কৰিছো। হয়, ভাস্কৰে ধুনীয়া মিউজিক কৰিছে। আচ্ছা, লাষ্ট এইটোৱে আছিলে বেছখন বজাবলৈ, আজি বজাই দিলো, ভাল লাগিছে। আজি বজালে ন?
তাতে আহি ময়ো উপস্থিত হলোহি ধুমকেতুটো পোৱা দি নাই তাকে আৰু পিকে আমাৰ মাজৰ যে এই মোবাইল পিটিক আছে যে আচ্ছা তেখেত প্ৰফেসৰ হয় একচুয়ালি কিন্তু আমাৰ বন্ধু নিচিনা মানে ডাঙৰ আমাতকে বয়সত কিন্তু বন্ধু নিচিনা আৰু আমাৰ শুভচিন্তক মানে আচ্ছা তেওঁ গানৰ কামো কৰে আচ্ছা আৰু বিশেষভাৱে আমাৰ লগত মানে এই গানৰ কাম লৈ এই আমি ষ্ট্ৰামত আহিছিলো ভাস্কৰ মেডি ষ্টুডিও আচ্ছা ষ্ট্ৰামত আহিছো আচ্ছা আহি দেখিছো এটি ধুনীয়া গীত হৈ আছে ইয়াত আচ্ছা দেখিছে আচ্ছা গাইছে বৰ ধুনীয়া লাগিছে ভাস্কৰ মেডিৰ মিউজিক শুনি খুব ভাল পাইছো আচ্ছা ঠিকে আছে দিয়ক এই গানটো শুনা নাই এতিয়াও আচ্ছা যিখিনি শুনিছো খুব ভাল লাগিছে আচ্ছা খুবেই ভাল লাগিল তেন্তে মই দাদাৰ পৰা জানিব বিচাৰিম এইটো আপোনাৰ ছফ্টৱেৰতে হয় চাগে ন এইবোৰ কাম চব সকলো এইবিলাক আজিকালিতো চব ডিজিটেল তাকে চব কম্পিউটাৰতে মিক্সিং পৰ্যন্ত আজিকালি কম্পিউটাৰতে হয় তাকে আগতে এনালগ আছিলে তাকে আজিকালি চিষ্টেমবিলাক বহুতখিনি বদলিলে আৰু আচ্ছা কিন্তু যিয়ে নহওক ইয়াত মেনুৱেল ইনষ্ট্ৰুমেণ্ট আছে দুটামান মেনুৱেল ইনষ্ট্ৰুমেণ্টটো বজাবই লাগিব মেনুৱেলৰ ফিল কেতিয়াও তোমাৰ কীবৰ্ডত দিব নোৱাৰি গিটাৰটো মেনুৱেলে বজাব লাগিব বেছ গিটাৰ মেনুৱেল লাগিব আচ্ছা বাঢ়ি বস্তুটো বাহিবাদক এজন আছে সিজন আজি আমাৰ ইয়াৰ মাজত মিচিং এতিয়া মিচিং মানে তেওঁৰ কিবা কামৰ কাৰণে আহিব নোৱাৰিলে বাহিবাদক কোন কৈ দিয়া আকৌ জনৰ বিখ্যাত আচ্ছা বিখ্যাত বাহিৰ ভাস্কৰে ক'ব দিলীপ ভিৰা এই কেইদিনমান আগতে ফেমাছ হৈছে আচ্ছা এতিয়া বৰ্তমান চেনেলত মাতিয়ে থকা হৈছে তাক আচ্ছা দিলীপ মানে সি সদায় বিভান্তত ৰাতিপুৱা বজায় আচ্ছা তাতে শংকৰ মহাদেৱনক লগ পালে এদিন আচ্ছা এনেকে শংকৰ মহাদেৱনে আচ্ছা ভিডিঅ' একদম পুৰা ভাইৰেল আচ্ছা দিলীপ হিৰা আচ্ছা খুব মোৰ ভাল বন্ধু কাম দাদা হয় মোৰ চিনাকিয়ে ওলাল বাৰু তাকে ধুনীয়া বজায় সি গানতো সিও বজায় আচ্ছা আচ্ছা এতিয়া আমি দেখিবলৈ যে পাইছো তাত বাৰু অলৰেডি দেখিছোৱে মই এইফালৰ পৰা মই দৰ্শকক দেখুৱাবলৈ যাওঁ তাত আমাৰ ছিংগাৰ বাইদেউ ৰৈ আছে জেমি গগৈ বাইদেউ কিন্তু ডাঙৰ কথাটো হৈছে কি এইখন মানে এনেকৈ গ্লাছ দি থৈছে হা এইফালৰ পৰা মাইক্ৰফোনটো আছে তেখেতে বাৰু গাইছে মই এটা কথা বুজি পোৱা নাই দাদা আপুনিও গায় নে এইটো মই বুজি পোৱা নাই ছফ্টৱেৰটো সন্মুখত ৰৈ পেলাই এইটো মাইক কেলে ৰাখিছে এইটো মাইক মানে তাইৰ লগত কথা পাতিব লাগিব নহয় আচ্ছা মানে এইফালে নুশুনে মানে ন এইটো পুৰা ব্লক আছে ব্লকটো কিয় থকা হয় বাৰু মানে সেইফালে ইফালৰ চাউণ্ড গ'লে মানে ৰেকৰ্ডিঙত মিউজিকৰ চাউণ্ড আহি যাব অসুবিধা হয় ন সেইটো কাৰণে চাউণ্ডটো মানে ক্লিয়াৰ শুনিবৰ কাৰণে ন ভাল লাগিল বাৰু বস্তুখিনি দেখিছেই আপোনালোকে ৰাইজেও চাই লওক বহুতখিনি ছেটআপ আছে যথেষ্টখিনি ছেটআপ আছে চব ডিজিটেল হয় ইয়াত একদম বাপৰে এনেকুৱা য়ামাহা এইটোতো ঘৰত লগাই ল'লে আপোনালোকৰ হৈ গ'ল আৰু কি ধুনীয়া চাউণ্ড দিব এতিয়া ব'লক অকণমান আমি ভিতৰলৈ সোমাই যাওঁ জেমি বাইদেউ ওচৰলৈ সোণামুৱা জেমি ভাল লাগিল আচ্ছা 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 আৰু এই হেৰিয়ৰ বৰ্তমান এতিয়া ক'বলৈ গ'লে আপোনাৰ গানটো কিমান কমপ্লিট হৈছেগে আৰু আচ্ছা আচ্ছা ৰিলিজ কেতিয়াকে দিম বুলি ভাবিছে আচ্ছা আজি গানটো শেষ হ'ল আৰু গানটো আচৰিত আচ্ছা 3 দিনত গানটো কমপ্লিট হৈছে নেকি কমপ্লিট মানে আচৰিত এদিন এখন ইয়াতে আহিলো ভাস্কৰদা ষ্টুডিঅ'ত আহিলো তেতিয়া ক'লে কি যেনি কিবা এটা বনাও দিয়া আচ্ছা ময়ো তেনেকুৱা বিহু একো বনোৱা হোৱা নাই মই বিশেষকৈ নাচৰ লগত জড়িত যিহেতু অসমৰ ৰাইজে জানেই মই আৰু মই যিটো ক'লে শুনিলো কিন্তু খুব ভাল পালো আৰু দৰ্শকে বিপুল সহায় দিব বিশেষকৈ শুনাম আচ্ছা এইটোত আপুনি এইটো ৰুমত সোমাই পেলাই ঘূপ মৰা যেন নালাগে নে বাৰু লাগে ন উশাহ চুশাহ বন্ধ যায় আচ্ছা তাকেতো আহি আছে আমাৰ নিউ চং বঢ়িয়া তেন্তে সোণামুৱা আপোনালোকে মানে সোণামুৱাক চাব আপোনালোক সোণামুৱা হৈ যাব দেই ঠিক আছে লগ পাম তেন্তে বাই 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 বাই